হৰে কৃষ্ণ। ঘোষাত কৈছে, কৃষ্ণ পদ সেৱা সুখ পৰম দুৰ্লভ। হৰি সেৱা ভৈলে আন সকলে সুলভ। অৰ্থাৎ কৈছে যে কৃষ্ণপদ সেৱা সুখ পৰম দুৰ্লভ, হৰি সেৱা ভৈলে আন সকলে সুলভ। মানে সংসাৰত দুটা বস্তু আছে। এটা হৈছে, এবিধ হৈছে আপুনি পাবলে অতি দুৰ্লভ, আৰু এবিধ হৈছে আপুনি সহজে পাব পাৰে। সেইবিধক কি বুলি ক'ব পাৰি? সুলভ। এতিয়া এই ঘোষাফাঁকিত কৈছে যে কৃষ্ণ পদ সেৱা, কৃষ্ণৰ যি পদসেৱা আছে, সেই যিটো সুখ, সেই সুখক দুৰ্লভ বুলি কৈছে। আৰু যি ইন্দ্ৰিয় সুখ আছে, জড়জাগতিক তথা ইন্দ্ৰিয় সুখ আছে, সেই সুখ সুলভ সুখ বুলি কৈছে। মানুহে এই জড়জাগতিক সুখ, ইন্দ্ৰিয় সুখ আচলতে পৰিহাৰ কৰি নিজৰ মন স্থিৰ কৰি কৃষ্ণ পদ সেৱাত নিজকে আত্মনিয়োগ কৰিব লাগে। আৰু এই পদসেৱাৰ যি দুৰ্লভ সুখ আছে, সেই সুখ লাভ কৰিব চেষ্টা কৰিব লাগে। এই দুৰ্লভ হৰিপদ সেৱা সুখ যি লাভ কৰে, তেওঁ সংসাৰৰ সকলো সুখৰ গৰাকী হয়, সকলো সম্পদৰ গৰাকী হয় কৃষ্ণ। আজি এই ঘোষাফাঁকিৰে মই পাৰ্থ বিজয় বৰুৱাই গীতা আৰম্ভ কৰিব খুজিছোঁ। মই গীতাৰস সিন্ধু পাৰ্থ বিজয় বৰুৱা, যোৰহাটৰ পৰা গীতাৰ প্ৰথম অধ্যায়ৰ 7ম শ্লোকৰ পৰা গীতাখন ব্যাখ্যা কৰিব ওলাইছোঁ। আমি ইয়াৰ আগৰ শ্লোকত পাইছিলোঁ যে দুৰ্যোধনে আচাৰ্য দ্ৰোণাচাৰ্যৰ ওচৰত গৈ শত্ৰুপক্ষ অৰ্থাৎ পাণ্ডৱ পক্ষৰ বীৰ যোদ্ধাসকল কোন কোন আছে, সেই যোদ্ধাসকলৰ নাম লৈছিল আৰু গুৰু দ্ৰোণাচাৰ্যক এই বিষয়ে এবাৰ আকৌ অৱগত কৰাইছিল। এতিয়া জানো আহক, দুৰ্যোধনে 7ম শ্লোকত আকৌ কি কৈছে। অস্মাকং তু বিশিষ্টা য়ে তান্নিবোধ দ্বিজোত্তম নায়কা মম সৈন্যস্য সংজ্ঞাৰ্থং তাং ব্ৰবীমিতে। অৰ্থাৎ দুৰ্যোধনে কৈছে গুৰু দ্ৰোণাচাৰ্যক যে হে ব্ৰাহ্মণ শ্ৰেষ্ঠ, শত্ৰুপক্ষৰ পিনে যিসকল বীৰ যোদ্ধা আছে, তেওঁলোকৰ বিষয়ে আপুনি শুনিলে, কিন্তু এতিয়া আমাৰ পক্ষত কি কি বীৰ যোদ্ধা আছে আৰু কোন কোন মহাবীৰ আছে, সেয়া আমি জানো আহক।
আচলতে সমস্যা এটা যেতিয়া মানুহৰ হয়, তেতিয়া সেই সমস্যা আমি শত্ৰুপক্ষৰ বিষয়ে বা শত্ৰুপক্ষৰ পিনে কি ষ্ট্ৰং পইণ্ট আছে সেইখিনি আমি জনাৰ উপৰিও নিজৰ সপক্ষে কি আমাৰ শক্তিশালী পইণ্ট আছে বা নিজৰ সপক্ষে কোন আছে সেইখিনিও আমি জানিব লাগিব। তেতিয়াহে আমি সেই সমস্যাটোত বিজয় হ'ব পাৰিম বা জয়ী হ'ব পাৰিম, নহয় জানো? বন্ধুসকল, দুৰ্যোধনেও আচলতে সেইটোকে ভাবি গুৰু দ্ৰোণাচাৰ্যক নিজৰ পক্ষত থকা বীৰ যোদ্ধাসকলৰ বিষয়ে ক'ব খুজিছে। এতিয়া আহক অষ্টম শ্লোকলৈ যাওঁ। অষ্টম শ্লোকতনো দুৰ্যোধনে বীৰ যোদ্ধাসকলৰ বিষয়ে, নিজৰ বীৰ যোদ্ধাসকলৰ বিষয়ে কি কৈছে, কাৰ নাম লৈছে আমি জানো। আহক অষ্টম শ্লোক পাঠ কৰিব লৈছোঁ। ভৱান ভীষ্মস্য কৰ্ণস্য কৃপস্য সমিতি জয় অশ্বত্থামা বিকৰ্ণস্য সৌমদত্তি তথৈব চ। অৰ্থাৎ দুৰ্যোধনে ইয়াত কৈছে যে আমাৰ পক্ষে ভীষ্ম, কৰ্ণ, কৃপাচাৰ্য আৰু লগতে অশ্বত্থামা, বিকৰ্ণ, সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা আদিৰ দৰে বীৰ যোদ্ধা আমাৰ পক্ষে যুদ্ধক্ষেত্ৰত আছে বুলি দুৰ্যোধনে দ্ৰোণাচাৰ্যক কৈছে। আচলতে আমি বন্ধুসকল কোনোবা যুদ্ধ ক্ষেত্ৰত যদি আমি কিবা যুদ্ধ কৰিবলৈ যাওঁ বা কিবা আমি যদি চেলেঞ্জ লওঁ লাইফত, তেতিয়া আমি সেই যোনে চেলেঞ্জ আমাক দিছে বা যাৰ লগত আমি যুদ্ধ কৰিবলৈ যাম সেই শত্ৰুপক্ষৰ বিষয়েও আমি জানিব লাগিব আৰু নিজৰ কি দুৰ্বলতা আছে বা নিজৰ যি শক্তি আছে সেই শক্তিখিনিৰ বিষয়েও আমি জানিব লাগিব। আমাৰ পক্ষত কোন আছে জানিব লাগিব। আমি সম্পূৰ্ণ তৈয়াৰ কৰিব লাগিব নিজকে। কাৰণ এটা কথা আছে, যিকোনো যুদ্ধত আপুনি যাওক, যিকোনো চেলেঞ্জত আপুনি যাওক, আপুনি নিজকে প্ৰস্তুত কৰিহে যাব লাগিব। কাৰণ শত্ৰুপক্ষৰ পৰা কিবা ধৰণে আপোনালে আহিব চেলেঞ্জ, সেয়া আপুনি নিজেও নাজানে। গতিকে ইয়াত দুৰ্যোধনে প্ৰথমতে শত্ৰুপক্ষৰ যোদ্ধাসকলৰ বিষয়ে ক'লে, এতিয়া নিজৰ শক্তিখিনি তেওঁ এনালাইচিছ কৰি আছে, নিজৰ পক্ষত কোন আছে সেয়া তেওঁ কৈছে। এতিয়া আহক আগলৈ আৰু দুৰ্যোধনে কি কৈছে আমি জানো। আহক 9 নম্বৰ শ্লোক অৰ্থাৎ 9ম শ্লোকত আমি পাঠ কৰিব লৈছোঁ। দুৰ্যোধনে 9ম শ্লোকত আকৌ কৈছে, অন্যে চ বহৱ সুৰা মদৰ্থে ত্যক্তজীবিতা নানাশস্ত্ৰ প্ৰহৰণা সৰ্বে যুদ্ধ বিশাৰদা। অৰ্থাৎ দুৰ্যোধনে কৈছে যে যিখিনি যুদ্ধাৰ কথা ইতিমধ্যে দুৰ্যোধনে ক'লে, যে আমাৰ পক্ষত ভীষ্ম আছে, কৰ্ণ আছে, কৃপাচাৰ্য আছে, অশ্বত্থামা আছে, বিক্ৰান আছে, ভূৰিশ্ৰৱা আছে,
এই যোদ্ধাসকলৰ উপৰিও আৰু বহুতো যোদ্ধা আছে, বহুতো মহাবীৰ আছে কৌৰৱৰ পক্ষত, যিসকলে দুৰ্যোধনৰ কাৰণে যুদ্ধ কৰি নিজৰ জীৱন ত্যাগ কৰিবলৈ সাজু আছে। আৰু এই যোদ্ধাসকল যুদ্ধত বহুত নিপুণ বা পাকৈত, আৰু এই যোদ্ধাসকল বিভিন্ন অস্ত্ৰ শস্ত্ৰেৰে সুসজ্জিত, বিভিন্ন দিব্য অস্ত্ৰেৰেও সুসজ্জিত। যুদ্ধৰ সকলো চতুৰামি এই যোদ্ধাসকলে জানে, আৰু এই যোদ্ধাসকলে, এই মহাবীৰসকলে দুৰ্যোধনৰ এটা ইংগিততে মৰিবলৈও সাজু বুলি গৰ্ব কৰি তেওঁ দ্ৰোণাচাৰ্যৰ আগত নিজৰ মনৰ কথা ব্যক্ত কৰিছে। এতিয়া আগলৈ জানো আহক দুৰ্যোধনে আৰু কি কৈছে। 10 নম্বৰ শ্লোক অৰ্থাৎ 10ম শ্লোকত দুৰ্যোধনে আকৌ কৈছে, অপৰ্যাপ্তং তদস্মাকং বলং ভীষ্মাভিৰক্ষিতম। আকৌ এবাৰ কৈছো, অপৰ্যাপ্তং তদস্মাকং বলং ভীষ্মাভিৰক্ষিতম পৰ্যাপ্তং তিদমে তেষাং বলং ভীমাভিৰক্ষিতম। অৰ্থাৎ দুৰ্যোধনে ইয়াত কৈছে যে আমাৰ যি সৈন্য সামন্ত আছে, এই সৈন্য সামন্তৰ শক্তি অপৰিসীম, আটাইতকৈ শক্তিশালী। কাৰণ আমাৰ সৈন্য সামন্ত পিতামহ ভীষ্মৰ দ্বাৰা ৰক্ষিত। অৰ্থাৎ পিতামহ ভীষ্মই আছিলে সেনাপতি, কমাণ্ডাৰ ইন চিফ, আৰু তেওঁ পিতামহ ভীষ্ম বৰদান প্ৰাপ্ত আছিলে যে তেওঁ ইচ্ছা মৃত্যুৰ বৰদান আছিলে। গতিকে সেই কথা দুৰ্যোধনে জানিছিলে বা সকলোৱে জানে, আৰু সেয়েহে ভীষ্ম পিতামহৰ শক্তিশালী ৰক্ষণাবেক্ষণত কৌৰৱৰ সেনা শক্তি পাণ্ডৱতকৈ যে বেছি বা অপৰিসীম, এয়া দুৰ্যোধনে গৰ্ব কৰি কৈছে। আৰু আনহাতে কৈছে যে পাণ্ডৱসকলৰ যি সৈন্য সামন্ত আছে তাৰ ৰক্ষণাবেক্ষণ ভীমে কৰিছে। ভীম আছিলে পাণ্ডৱ পক্ষৰ সেনাপতি। গতিকে ভীমৰ ৰক্ষণাবেক্ষণত পাণ্ডৱৰ সৈন্য শক্তি পিতামহ ভীষ্মৰ ৰক্ষণাবেক্ষণত থকা কৌৰৱৰ সেনাসকলতকৈ যথেষ্ট কম, এইবুলি দুৰ্যোধনে গৰ্ব কৰিছে। আৰু বন্ধুসকল, এই গৰ্ব কেতিয়াও কৰিব নালাগে। কেতিয়াও শত্ৰুপক্ষক দুৰ্বল বুলি ভাবিব নালাগে। গৰ্ব কৰাটোৱেই আটাইতকৈ মানুহৰ ভুল। সেয়া লাগিলে টকা পইচাৰ গৰ্ব হওক, সন্তান লৈ গৰ্ব হওক, নিজৰ সন্মান লৈ গৰ্ব হওক, কোনো ক্ষেত্ৰতে গৰ্ব কৰিব নালাগে। গৰ্ব হলে সেই মানুহৰ অধঃপতন হ'বই, আৰু তাৰ
আটাইতকৈ ডাঙৰ দৃষ্টান্ত স্বয়ং দুৰ্যোধন। আগলৈ জানো আহক দুৰ্যোধনে আকৌ কি কৈছে। 11 নম্বৰ শ্লোক অৰ্থাৎ একাদশ শ্লোক মই পাঠ কৰিব লৈছো। আয়নেষু চ সৰ্বেষু যথা ভাগম অৱস্থিতা ভীষ্মমেবা হিৰক্ষন্তু ভৱন্তঃ সৰ্ব এব হি। অৰ্থাৎ দুৰ্যোধনে এইবাৰ কৈছে দুই পক্ষৰ সৈন্য সামন্ত বা মহাবীৰ যোদ্ধাসকলৰ নাম লোৱাৰ পিছত আৰু শেষত নিজৰ সৈন্য সামন্ত তথা ভীষ্ম পিতামহক লৈ গৰ্ব কৰাৰ পিছত দুৰ্যোধনে এইবাৰ কৈছে নিজৰ মহাবীৰ যোদ্ধাসকলক উদ্দেশ্য কৰি যে আমি ফুল ছাপোৰ্ট দিব লাগিব পিতামহ ভীষ্ম যুদ্ধখনত জয়ী হ'বলৈ। যিহেতু পিতামহ ভীষ্মই আমাৰ যুদ্ধখনত তেখেত থাকিলে আমি জয়ী হ'মেই, গতিকে আমি তেখেতক সম্পূৰ্ণ ছাপোৰ্ট দিব লাগিব আৰু তেখেতক আমাৰ যি যোদ্ধাসকল আছে তেওঁলোকে ৰক্ষণাবেক্ষণো দিব লাগিব যাতে তেওঁৰ কোনো ক্ষয় ক্ষতি নহয়। অৰ্থাৎ যদিও পিতামহ ভীষ্ম অকলেই সামৰ্থ্যৱান আছিল হাজাৰ হাজাৰ সৈন্যক বা শত্ৰুপক্ষক দমন কৰিবলৈ, আৰু দুৰ্যোধনে জানিছিল যে পিতামহ ভীষ্ম যেতিয়ালৈকে জীয়াই থাকিব বা যেতিয়ালৈকে যুদ্ধ কৰি থাকিব তেওঁলোকৰ পক্ষত থাকিব তেতিয়ালৈকে দুৰ্যোধনে কেতিয়াও যুদ্ধ হাৰিব নোৱাৰে আৰু সেই যুদ্ধত তেওঁ জয়ী হ'বই। সেয়েহে আপোনাৰ বন্ধুসকল, আপোনালোকৰো যেতিয়া কিবা এটা আপুনি ধৰক জীৱনত যুদ্ধ আপুনি কৰে, কিবা এটা ক্ষেত্ৰত আপুনি কিবা এটা চেলেঞ্জ ফুলফিল কৰিব যায়, তেতিয়া আপোনাৰ পক্ষত যিটো আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু সেইটো আপুনি সদায় প্ৰটেক্ট কৰি ৰাখে। ঠিক তেনেকৈ দুৰ্যোধনেও কুৰুক্ষেত্ৰ যুদ্ধত জয়ী হ'বৰ কাৰণে তেওঁলোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট বা আটাইতকৈ সৰ্বোচ্চ প্ৰয়োজনীয় ব্যক্তিজনেই হৈছিলে পিতামহ ভীষ্ম। গতিকে সেই ভীষ্ম তেওঁলোকৰ লগত থকা মানে, দুৰ্যোধনৰ লগত থকা মানে, কৌৰৱৰ পক্ষত থকা মানে কেতিয়াও দুৰ্যোধন হাৰিব নোৱাৰে যুদ্ধত। সেয়েহে পিতামহ ভীষ্মক সকলোৱে ছাপোৰ্ট দিবৰ কাৰণে, সকলো তেওঁৰ যি কৌৰৱৰ বা দুৰ্যোধনৰ বাকী যোদ্ধা মহাৰথীসকল আছিল সকলোৱে যাতে পিতামহ ভীষ্মক ছাপোৰ্ট দিয়ে, সকলোৱে যাতে তেওঁক ৰক্ষণাবেক্ষণ দিয়ে, সেই কথা দুৰ্যোধনে তেওঁৰ যোদ্ধাসকলক উদ্দেশ্য কৰি কৈছিল। ইমানতে আজিৰ গীতা পাঠ সামৰিব খুজিছোঁ। গীতাৰ 11 অৰ্থাৎ একাদশ সংখ্যক শ্লোকৰ প্ৰথম অধ্যায় ইমানতে সমাপ্ত ঘটিছে। ভগৱন্তই সকলোকে মংগল কৰক তাৰে কামনাৰে আকৌ এবাৰ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে দ্বাদশ সংখ্যক শ্লোকৰ ব্যাখ্যা লৈ আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ। হৰে কৃষ্ণ।